মানে এইটোৰ কাৰণে আমাৰ বেয়া লাগিছে বহুত মানে কি অফালে এটা উৰা বাতৰি কেন্দ্ৰ কৰি হোজাই যমুনা মুখত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ আয়ুস বৃদ্ধিৰ বাবে জোৱায়েকে শাহুৱেকক দিব লগা হৈছে শাৰী অন্যথা অকাল মৃত্যু হ'ব জোৱায়েকৰ এই উৰা বাতৰিয়ে সমগ্ৰ অঞ্চলত ইমানেই প্ৰভাৱ বিস্তাৰ কৰিছে যে শাৰী কিনিবলৈ এতিয়া দোকানত ভিৰ লাগিছে অন্ধবিশ্বাসী জোৱাইসকলৰ নন্দন দাদা দেখিছে আয়ুস বৃদ্ধিৰ বাবে বস্ত্ৰদান আমার বেটা জোৱায়ে শাহুক নিদিলেই হ'ব জোৱাই একবারে কি দেখ এই উৰা বাতৰি বিয়পি পৰিছে হোজাইৰ যমুনা মুখত বিগত এমাহ ধৰি এই খবৰটোৱে টোপনি নোহোৱা কৰিছে জোৱাই দৌৰি আহিছে ব্যৱসায়িক প্ৰতিষ্ঠানলৈ শাহুক শাৰী উপহাৰ দি আয়ুস বৃদ্ধিৰ বাবে ভিৰ বাঢ়িছে প্ৰতিখন বিপণীত হঠাৎ উৰা বাতৰিত হাহাকাৰ সকলোৰে মাজত এয়া হেনো এগৰাকী মহিলাই সপোন কিন্তু কোনে দেখিলে এই সপোন কোনেও নাজানে কেৱল বন জুইৰ দৰে বিয়পি পৰা খবৰটোৰ পিছতেই সকলো কাম বন বাদ দি জোৱাই দৌৰিছে দোকানলৈ হাৱা ধৰিছে আৰম্ভণি ক'ৰ পৰা হৈছে এইটো কোনো নাজানে যে মানুহে খবৰ যেনেকৈ পাইছে ক'ৰবাৰ পৰা পাইছে আহি পিনে তেনেকৈ কৰি আছে ক'ৰ পৰা বস্তুটো মানে ওলাইছিল খবৰটো সেইটো কোনেও নাজানে ক'ৰ পৰা কেনেকৈ আহিল এই খবৰটো কাৰণ যিয়েই নহওক পূজাৰ পূৰ্বেই হোজাইৰ ব্যৱসায়ীৰ মুখত এমুকুৰা হাঁহি নহ'বলগীয় বিজ্ঞান প্ৰযুক্তিৰ দিনত উৰা বাতৰিক বিশ্বাস কৰি শাৰী কিনাৰ গ্ৰাহকৰ ভিৰ প্ৰতিখন বিপণীত ব্যৱসায়ীয়েও নাজানে শাৰী কিনাৰ প্ৰকৃত কাৰণ কাষ্টমাৰে কয় আৰু সপোন দেখিছে বোলে শাৰী দিব লাগে জোৱাইকে নহ'লে সিহঁতৰ বোলে আচলতে উৰা বাতৰি বিয়পালে কোনে একাংশই বিশ্বাস কৰিব নোৱাৰিলেও আয়ুস কমাৰ ভয়তেই শাৰী উপহাৰ দিছে শাহু পূজাৰ পূৰ্বে এয়া শাহুৰ উপহাৰ লোৱা বুদ্ধিনে সেমেকা পূজাৰ বতৰ গৰম কৰাৰ নতুন কৌশল ব্যৱসায়ীৰ একাংশই কিন্তু মানি লোৱা নাই এই উৰা বাতৰি কাৰণ যিয়েই নহওক এফালে যদি শংকা আনফালে আকৌ ব্যৱসায়ীৰ মুখত হাঁহি দবকাৰ পৰা আব্দুল হাকিম নিউজ 18 অসম নৰ্থ ইষ্ট